নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ পুনৰবাৰ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ নিশ্চয় ভাল। বৰ্তমান মোৰো ভাল। আপোনালোকে নিশ্চয় ভিউটো দেখি গম পাইছে যে যিসকলে ধৰিব পাৰিছে গম পাইছে। বৰ্তমান মই আহি আছোঁ ডিব্ৰুগড় ইউনিভাৰ্চিটিলৈ। এইখন প্ৰথম গেটৰ পৰা মই সোমাই আপোনালোকক ভিউটো দেখাইছোঁ ডিব্ৰুগড় ইউনিভাৰ্চিটি। কিয় ইউনিভাৰ্চিটিলৈ আহি আছোঁ আপোনালোক গোটেই কথাখিনি ক'ম। আহক ভিডিঅ'টি সম্পূৰ্ণকৈ চাওক। ইউনিভাৰ্চিটি পাই গ'লোহি। এইফালে এইটো মোৰ ভতিজা হয়, তেওঁ স্পৰ্টছৰ কাৰণে আহিছে। সোণোৱাল কছাৰী অট'নমাছ কাউন্সিলৰ পৰা ইউথ ফেষ্টিভেলত তেওঁ চিলেক্ট হৈছিলে। এতিয়া 15 দিন ইয়াত প্ৰেক্টিছ হ'ব। 15 দিন নে 12 দিন তেনেকৈ হ'ব। প্ৰেক্টিছ কৰিবলৈ আহিছে, মই থ'বলৈ আহিলোঁ। এইখন ইউনিভাৰ্চিটি দি আছে, এইফালে ইউনিভাৰ্চিটি। নাহৰ গছ খুব ধুনীয়াকৈ লাইনকৈ আছে। এইবোৰ আপোনালোকে দেখিছেনে? নাহৰৰ নিৰিবিলি চাহ বুলি কিতাপখন পঢ়িছিলোঁ, যথেষ্ট ভাল লাগিছে। আৰু মই আজি প্ৰথম ইউনিভাৰ্চিটিত সোমাই পাইছোঁ। সঁচাকৈয়ে খুব গৌৰৱ অনুভৱ কৰিছোঁ। খুব বেছি ভাল লাগিছে নিজকে এনেকুৱা এখন ইউনিভাৰ্চিটিত আহিব পায়। চ' গতিকে ভিডিঅ'টি শেষলৈকে চাই থাকিব। মই আপোনালোকক দেখাম কোনটো ডিপাৰ্টমেণ্টত গৈ আছে আৰু ক'ত প্ৰেক্টিছ হৈ আছে তেখেতলোকৰ। যোৱাকালি আহিব পৰা নাছিলে, গতিকে আজি আমি একদম মৰ্ণিং 6টা বজাতে পালোহি। এয়া ডিব্ৰুগড় ইউনিভাৰ্চিটি। নাহৰ গছখিনি খুব ধুনীয়াকৈ লাইনকৈ ৰোপা আছে, যথেষ্ট ভাল লাগিছে। প্ৰথম সোমাই পাইছোঁ আজি মই ডিব্ৰুগড় ইউনিভাৰ্চিটি। এনেই আহি থাকোঁ ডিব্ৰুগড়লৈ, কিন্তু ৰাস্তাৰ পৰা দেখোঁ ইউনিভাৰ্চিটিখন। চাৰিওকাষে অকল নাহৰ গছ। নাহৰ গছ গৈ থাকোঁ। নাহৰ গছ এইফালে দুটা বেগ লৈ গৈ আছে। তেওঁ 13-14 দিনমান প্ৰেক্টিছ কৰিব ইয়াত। প্ৰশিক্ষণৰ কাৰণে ট্ৰেইনিং আছে। ভাইটিক হোষ্টেলত থৈ আহিলোঁ। হোষ্টেলত থৈ মই এতিয়া খোজকাঢ়ি ঘৰলৈ যাম। এতিয়া ঘৰলৈ অকলে গৈ থাকিম আৰু মনটো বেয়া লাগিছে অকলে থৈ আহি। আৰু লগৰকেইটাৰ লগত লগ খুৱাই দিলোঁ। আমাৰ সেইডোখৰ সমষ্টিৰ পৰা মাত্ৰ অকল 3টা ল'ৰাক ভালকৈ থাকিবা, ভালকৈ খেলিবা বুলি সকলো কথাখিনি কৈ মেলি ভালকৈ বুজাই মেলি আহিছোঁ। ইমান ধুনীয়াকৈ গছবোৰ দুয়ো কাষে লাইনকৈ আছে। খুব সুন্দৰ, বহুত বেছি সুন্দৰ, বহুত ভাল লাগিছে। মই খোজকাঢ়ি আহি আছোঁ ইউনিভাৰ্চিটিৰ পৰা গাড়ীত উঠিবলৈ। বাছত যাম এতিয়া। সেইফালে ইংৰাজী ডিপাৰ্টমেণ্ট, ৰাজনীতি বিজ্ঞান বিভাগ, ৰসায়ন বিজ্ঞান বিভাগ, ডিপাৰ্টমেণ্ট অফ কেমিষ্ট্ৰি। চাৰিওফালে গছ-গছনিয়ে আৱৰি ধৰা এই সুন্দৰ বিশ্ববিদ্যালয়খনেই হৈছে ডিব্ৰুগড় ইউনিভাৰ্চিটি। লক্ষীনাথ বেজবৰুৱা গ্ৰন্থাগাৰ। খুব সুন্দৰ লাগিছে। চ' প্ৰথমবাৰ মই ডিব্ৰুগড় ইউনিভাৰ্চিটিত আহি পাইছোঁ। আশা এটা আছিলে, আহিলোঁ। চাৰিওকাষে নাহৰ গছ, আপোনাৰ নাহৰ গছখিনি যেতিয়া ফুলে সঁচাই খুব বেছি ভাল লাগে। মনোমোহা। ইয়াতে লেখা আছে স্পীড 25 km। মই আহি পাবলৈ হ'লোহি। এইবোৰ দেখিছেনে? অকল নাহৰ গছ।
দুয়ো কাষে নাহৰৰ গছ। ওলাই আহি গাড়ী গাড়ীয়ে পোৱা নাই, একদম ৰখি ৰখি বৰিং লাগি গৈছে। 10 মিনিটমান হ'ল ৰখা, কেতিয়া আহিব জানো গাড়ী, পোৱাই নাই, ৰখি আছোঁ গাড়ীত। চ' ভিডিঅ'টি আপোনালোকে সম্পূৰ্ণকৈ চাব, আৰু যদি ভিডিঅ'টি চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, যাতে আহিবলগীয়া ভিডিঅ'বোৰ আপোনালোকে চাব পাৰে মোৰ নতুন নতুন ভিডিঅ'বোৰ। আৰু ভিডিঅ'টো ইমানেই আছিলে শেষত, আজিলৈ ভিডিঅ'টি সামৰিলোঁ, ধন্যবাদ।